যেহেতু মানে নিৰ্বাচন অনুষ্ঠিত হৈছে তো সকলোৱে মানে খুব সুন্দৰকৈ ভোটিং মানে প্ৰদান কৰা আমি দেখিছোঁ। তো আপুনি কি ক'ব? বাক্সা আৰু ওদালগুৰিৰ 21টা বিটিআৰৰ যি পৰিষদীয় যি সমষ্টি ইয়াৰ বাবে প্ৰথম ফেজত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাতিপুৱা 6 বজাৰ পৰা লানি মানে শাৰী শাৰী পাতি দলে দলে জাকে জাকে আমাৰ ভোটাৰ ৰাইজে নিজৰ গণতান্ত্ৰিক যি অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আৰু এইবুলি আমি এটা অনুভৱ কৰিছোঁ, ফিল কৰিছোঁ যে যোৱাটো 17 বছৰত যোনটো আমি দেখা পোৱা নাছিলোঁ, যোনটো হোৱা নাছিলোঁ, ৰাইজে হিল দল ভাঙি পেলাই ভোট দিবলৈ আহিছে। আৰু গণতন্ত্ৰ এটা শক্তিশালী কৰাৰ কাৰণে ৰাইজে ইয়াতে ভাল চৰকাৰ, সুশাসন, সুস্থ আৰু মানে এটা সবল চৰকাৰ বাছনি কৰিবৰ কাৰণে ৰাইজে দলে দলে জাকে জাকে ওলাই আহিছে। তো সকলো ঠাইৰ পৰা আমি ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ আৰু সকলো ৰিপৰ্টবিলাক এটাই মানে ৰিপৰ্ট আহিছে যে ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে ভোটদান কৰিছে, অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে। 17 বছৰত যোনটো হোৱা নাছিল, 17 বছৰত যোনটো বঞ্চিত হ'ল আৰু যোৱাটো চৰকাৰে যোনটো বঞ্চনা আৰু ৰাইজক যেনেকুৱা ঠগ প্ৰবঞ্চনাৰ এটা চৰকাৰ চলালে তাৰ বিৰুদ্ধে ৰাইজে ভোটদান দিয়া বুলি সকলোৱে একমত প্ৰকাশ কৰিছে। আৰু বিটিআৰ শান্তি চুক্তি হোৱাৰ পিছত এতিয়া বিটিআৰত সকলোৱে পৰিৱৰ্তন বিচাৰিছে, সকলোৱে শান্তি বিচাৰিছে, সকলোৱে এটা কথাই কৈছে যে আমাক সম অধিকাৰ সম উন্নয়ন লাগে। ইয়াত সকলো ভাষা জীয়াই থাকক, সকলো কলা সংস্কৃতি, সকলো জাতি জনগোষ্ঠী একেলগে যাতে সমন্বয়েৰে ইয়াতে জীয়াই থাকিব পাৰে আৰু সকলো ধৰ্মাৱলম্বী বা সকলো শ্ৰেণীৰ ৰাইজে অধিকাৰটো পাওক। তাৰ লগতে মাটি বাৰী যি সমস্যাক লৈ পেলাই ৰাইজে সঘনাই যিখিনি ইয়াত আলোচনা বিলোচনা হৈ আছে, তো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছোঁ যে ৰাইজে অধিকাৰৰ কাৰণে ভোটদান দিয়ক। ইয়াতে কাৰো মাটি বাৰী অধিকাৰ এক ইঞ্চিও কাঢ়ি লোৱা নহয়, কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু এই কথা 100% ভুৱা, এই কথা 100% মানে অপপ্ৰচাৰ। আৰু এই অপপ্ৰচাৰত ভুল নাই যা পেলাই ৰাইজে নিজৰ এটা সবল শক্তিশালী চৰকাৰ বা উন্নয়নৰ কাৰণে দৰিদ্ৰ দুখীয়া ৰাইজৰ যি অধিকাৰ বা তেওঁলোকৰ উন্নয়ন বা অৰ্থনৈতিক শিক্ষা দিশত যি উন্নয়ন হ'ব লাগে, আজি ইয়াতে বহুতো যিবিলাক নতুন প্ৰজন্ম আছে বা যুৱক যুৱতীসকল আছে তেওঁলোকে নিবনুৱা হৈ আছে, সংস্থাপন পোৱা নাই, বাহিৰত ৰাজ্যত বা বাহিৰৰ দেশত তেওঁলোকে কাম কৰিবলৈ যাব লগা হয়। তো আমি ৰাইজক আহ্বান জনাইছোঁ এপছু হিচাপে যে ৰাইজে এটা ভাল চৰকাৰ বিচৰাটো উচিত, পৰিৱৰ্তন ৰাইজে বিচৰাটো উচিত। আৰু ৰাইজে সকলোৱে একমতে কথা কৈছে, একে সিদ্ধান্তত কথা কৈছে, আমি পৰিৱৰ্তন আনিমেই আৰু এইবাৰ পৰিৱৰ্তনৰ চৰকাৰ হ'বই। আৰু এই পৰিৱৰ্তনৰ চৰকাৰ শান্তিৰ বাবে, উন্নতিৰ বাবে, প্ৰগতিৰ বাবে আৰু সকলো জাতি জনগোষ্ঠীৰ সম মৰ্যাদা সম অধিকাৰৰ বাবে হ'ব। আৰু ইয়াৰ কাৰণে নতুন চৰকাৰ আহিবলৈ গৈ আছে। আৰু এই 21টা পৰিষদীয় ছিটত যিসকলে আজি এই মাটিত জন্ম লাভ কৰি পেলাই যি পাৰ্টীয়ে যি দলে এই মাটিত জন্ম লাভ কৰিছে, সেই দলে যি উপ আঞ্চলিক দল, সেই দলে আজি চৰকাৰ বনাবলৈ গৈ আছে। যিসকলে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল সেই নেতাবিলাকে আজি চৰকাৰ বনাবলৈ গৈ আছে। তো ইয়াৰ কাৰণে আমি দৃঢ় বিশ্বাসী যে আগন্তুক দিনত এই 21টা পৰিষদীয় সমষ্টিত পৰিৱৰ্তনকামী যি ঢৌ, এই পৰিৱৰ্তনকামীৰ ঢৌৰ মানে সপক্ষে ৰাইজে যেনেকুৱাকৈ ভোটদান কৰিছে 21টাকে যি পৰিষদীয় সমষ্টিত, তাত পৰিৱৰ্তনৰ স্বাৰ্থত আৰু এই পৰিৱৰ্তন আনিব বিচৰা যি দল, সেই দলে 18টা ছিট আজি এক্সিট পলত আমাৰ এই 2 বজালৈকে যিখিনি ভোটদান হ'ল, ইয়াত 18টাকে ছিট তেওঁলোকে পাবলৈ গৈ আছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই পৰিৱৰ্তনৰ স্বাৰ্থত এই এটা দলকে আমি সমৰ্থন জনাইছোঁ, কিয়নো আমি চুক্তি স্বাক্ষৰ কৰিছোঁ, আমি শান্তি বিচাৰোঁ, আমি পৰিৱৰ্তন বিচাৰোঁ আৰু ৰাইজৰ অধিকাৰ আমি ৰাইজক দিব বিচাৰিছোঁ। নিবনুৱাৰ সমস্যা আমি সমাধান কৰিব বিচাৰিছোঁ। চাকৰি বাকৰি সংস্থাপনৰ ক্ষেত্ৰত 100% আমি এই ক্ষেত্ৰত আমি কাম কৰি যাম। আৰু ইয়াৰ কাৰণে ৰাইজক মই ধন্যবাদ যাচিছোঁ যে আপোনালোকে ইমান সঁহাৰি জনাই পেলাই পৰিৱৰ্তনৰ স্বাৰ্থত আপোনালোকে ওলাই আহিছে আৰু নিৰ্ভয়ে স্বচ্ছ আৰু নিকা যি ইলেকশ্যন এই বছৰ আমি পাবলৈ গৈ আছোঁ, মানে হৈ আছে, নিৰ্ভয়ে ৰাইজে ভোটদান কৰিছে। আৰু মই প্ৰশাসনকো ধন্যবাদ জনাম, ইলেকশ্যন কমিশ্যনক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ৰাইজক মই শ্ৰদ্ধেয় ৰাইজক মই ধন্যবাদ যাচিছোঁ যে আপোনালোকে আগন্তুক দিনত এই যে গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই শান্তিৰ যি প্ৰক্ৰিয়া, সেই শান্তিৰ প্ৰক্ৰিয়াত আপোনালোকে সদায় একেলগে আমাৰ লগত এই যাত্ৰাত আপোনালোকে সমভাগী হওক। আৰু আমি আগন্তুক দিনত বিটিআৰখন এখন সুন্দৰ বিটিআৰ
আৰু বিটিআৰখন এটা বিটিআৰ মডেল আমি বনাবলৈ গৈ আছোঁ আৰু যাতে আমি ৰাইজক অধিকাৰ আমি ৰাইজক দিব পাৰোঁ এইটোৱে আমাৰ কামনা আৰু আজিৰ যি ভোটদান প্ৰক্ৰিয়া বৰ্তমানলৈকে সুন্দৰভাৱে চলি আছে আৰু এই ভোটদান প্ৰক্ৰিয়া ৰাইজৰ স্বাৰ্থত আৰু ৰাইজে এইটো ওলাই অহাটোৱে মানে গণতান্ত্ৰিক শক্তিশালী হৈছে বা এই দেশৰ যি সংবিধান সেই সংবিধানক শক্তিশালী কৰা হৈছে বুলি আমি ক'ব বিচাৰোঁ ইতিমধ্যে দেখিছোঁ যিহেতু বিজেপি দলেও মানে ইয়াতে বগা মানে যিখিনি নেতা আছে তেখেতসকলে ইবিটিচিত আহি মানে জোৰদাৰ প্ৰচাৰ চলাইছিলে এতিয়া পৰিৱৰ্তনৰ কাৰণে তেখেতসকলে কৈছে কিন্তু যিটো আপুনি ক'লে পৰিৱৰ্তনৰ ঢৌ ইতিমধ্যে বলা বুলি এই পৰিৱৰ্তনৰ ঢৌ বিজেপিলৈ যোৱাৰ আশা নাইনে নাই এইটো ইয়াত এটা কথাই মই স্পষ্টকৈ কৈছোঁ যে ইয়াত ৰাষ্ট্ৰীয় দল আঞ্চলিক দল উপ আঞ্চলিক দল সকলোৱে খেলিছে আৰু ৰাষ্ট্ৰীয় দলবিলাকে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আঞ্চলিক দলৰো ইয়াত প্ৰভাৱ বিস্তাৰ নাই যোৱাটো 17 বছৰত যি উপ আঞ্চলিক দলে ইয়াত মানে মই দলৰ নাম ল'ব বিচৰা নাই যিহেতু নিৰ্বাচন প্ৰক্ৰিয়া মানে ভোটদানৰ প্ৰক্ৰিয়া চলি আছে তো যি 17 বছৰত যি উপ আঞ্চলিক দলে এটা ভ্ৰষ্টাচাৰ দুৰ্নীতি অপশাসনৰ যি চৰকাৰ চলালে ঠগ প্ৰবঞ্চনাৰ যি চৰকাৰ চলালে ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তো ইয়াৰ কাৰণে চিধাচিধিকৈ মই এই কথাই ক'ম যে ইয়াত পৰিৱৰ্তনৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু ইয়াত এই মাটিত জন্ম হোৱা যি উপ আঞ্চলিক দল সেই উপ আঞ্চলিক দলকে ৰাইজে পৰিৱৰ্তনৰ কাৰণে তেওঁলোককে মেণ্ডেট দিছে তেওঁলোকক জনাদেশ দিছে আৰু 2 বজালৈকে যি জনাদেশ আছে যি এক্সিট আমাৰ যি ছাৰ্ভে আছে সেই ছাৰ্ভে মতে নতুন চৰকাৰ আহিবলৈ গৈ আছে প্ৰমোদ বড়োৰ নেতৃত্বত আমি নতুন চৰকাৰ পাবলৈ গৈ আছে এই কথা আমি দৃঢ়তাৰে আজি এই 2 বজা পৰ্যন্ত যি ভোটদান প্ৰক্ৰিয়া ইয়াত আমি গম পাইছোঁ আৰু আমাৰ ছাৰ্ভেত আহিছে মই এই কথা স্পষ্টকৈ দৃঢ়তাৰে মই কৈছোঁ ধন্যবাদ এক্সিট বলটো আপোনাৰ আকৌ বাঢ়িব নাই এক্সিট বল বাঢ়িব মই কৈছোঁ 18টা 21টাত 18টা ক্লিন হৈছে বাক্সাত 9টা ওদালগুৰিত 9টা আৰু এই এটাটো আৰু তাৰ মানে 3টা সেই 3টাটো 5-6 বজালৈকে যি ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব তেতিয়া আমি গম পাম যে 21টাও আমাৰ মানে ক্লিয়াৰ হৈ যোৱা এটা ইংগিত মানে আমাৰ তাত ছাৰ্ভেটো আহি আছে আৰু কিছুমান ভোট কেন্দ্ৰত অলপ পলম হৈছে কিছুমান ভোট কেন্দ্ৰত বহু বেছি মানে আমাৰ মানে ভোটাৰসকল আছে তেওঁলোকক শাৰী পাতোঁতে তেওঁলোকৰ মানে ভোটদান প্ৰক্ৰিয়া অলপ লেহেম হৈছে তো ইয়াৰ কাৰণে আমি 6 বজালৈকে সঠিক উত্তৰটো আমি পাই যাম আৰু এবছলিউট মানে ইয়াত মানে ক্লিন চিট মানে 21টাও মাৰিব পৰা এনেকুৱা মানে ৰিপৰ্ট আমাৰ তাত আহি আছে তো ইয়াৰ কাৰণে মই ৰাইজক পুনৰবাৰ মই ধন্যবাদ যাচিছোঁ আৰু আপোনালোকে নিৰ্ভয়ে স্বচ্ছ আৰু নিকাজী নিৰ্বাচন হৈছে নিৰ্ভয়ে আপোনাৰ ভোটদান কৰক কোনো ভয় শংকা ভাবুকি কাৰো প্ৰলোভন কাৰো প্ৰবঞ্চনা যাতে নাযায় এইটোৱে ৰাইজৰ অধিকাৰ আৰু গণতন্ত্ৰই বা গণতান্ত্ৰিক দেশৰ সংবিধানে আপোনাক এই অধিকাৰটো আপোনাক দিছে ধন্যবাদ